এতিয়া এইপিনৰ পৰা আপোনালোকে দেখিছে ৰাস্তা নাই এতিয়া ক'ত যাব এইপিনে যাব লাগিব नमस्कार অসমবাসী ৰাইজ আমি এতিয়া চণ্ডীগড় যাব ওলাইছো হিমাচলৰ পৰা চণ্ডীগড়ত আমি কিমানখিনি জায়গা এক্সপ্লোৰ কৰিব পাৰো আপোনালোককো দেখাম বলক আমি অলমোস্ট নাৰায়ণগড় পাৰ হলো আৰু নাৰায়ণগড়ৰ পৰা আৰু 1.5 ঘণ্টাৰ ৰাস্তা আছে চণ্ডীগড়লৈকে একচুৱেলি 1 ঘণ্টা লাগে কিন্তু আজি বহুত ট্ৰাফিক হৈ আছে মানুহবিলাক কাম কৰি আছে এইফালৰ পৰা এইফালে আৰু ছামাৰ ভেকেশ্যনো বহুতৰে ষ্টাৰ্ট হৈ গৈছে মানে স্পেচিয়েলি স্কুলবিলাকত সেইকাৰণে আৰু এতিয়া ট্ৰাফিক বহুত হৈ আছে বাকী আমি মোটামুটি আৰু 1.5 ঘণ্টামান পাই যাম ইয়াৰ পৰা 1.5 পিছত পাই যাম আজি কেনেকুৱা লাগিছে সুধিছা মানে ঠিকে আছে কিন্তু আমাৰ হিমাচলত যেনেকুৱা ঠাণ্ডা অসমৰ নিচিনা ইয়াতে বেয়া গেলা গৰম পুৰা গৰম পৰা গেলি আছো এতিয়া আৰু কাক লগ কৰিব যায় আছে এতিয়া প্ৰথম আমি এতিয়া তোমাৰ ফ্ৰেণ্ড এজনী নিৰুপা বুলি তেওঁক লগ কৰি আমি আজি চণ্ডীগড় পুৰা ঘূৰিম আৰু পুৰা মজা কৰিম শাওনৰ মাহ চলি আছে গতিকে আমি মাছ মাংস খাব নোৱাৰো গতিকে আৰু ভেজিটেৰিয়ান আৰু আজি মজাটো মেইন চবতকৈ ভাল পায় মানে জুবিন গাৰ্গক ভাল পায় জুবিন গাৰ্গৰ গান বুলি ক'লে আৰু কিবা পাগল হয় আৰু তো সেইকাৰণে ময়ো ভাল পাওঁ ময়ো জুবিন গাৰ্গক পাগল আৰু তাই পাগল গতিকে মানে আমি কিবা যদি প্লেলিষ্টত প্ৰথম গান বাজিব জুবিন গাৰ্গৰ পৰা ষ্টাৰ্ট হৈ যাব তাৰপিছত বাকী হিন্দীত আহিব লাষ্টত হিন্দী আৰু তাৰপিছত বেলেগ আহি যায় আৰু মানে এনেকুৱা আৰু পুৰা একদম মানে বেলেগ ভাইব আৰু জুবিন দা বুলি ক'লে আমি কুনালহঁতৰ যোনটো চচুৰাল হয় তেখেতসকলৰ ঘৰত গ'লোঁ ঘৰত গৈ আমি তেখেতৰ ৱাইফক কুনালৰ ৱাইফক আমি ল'লোঁ একেলগে আমাৰ লগত তেখেতেও যাব আজি চণ্ডীগড় আপোনালোকে অলপ পিছত দেখা পাই আছে আৰু পিছত আমি এতিয়া অলৰেডি চণ্ডীগড় পাওঁ অৱস্থা এইখিনি মানে ভইচটো মিউট কৰি দিছোঁ কাৰণ মানে মাইক নাছিলে সেইখিনি সময়ত আমাৰ গতিকে মানে ভইচটো বেকগ্ৰাউণ্ডত বহুত বেছি ডিষ্টাৰ্বেঞ্চ হৈ আছিলে আৰু আপোনালোকক ডিষ্টাৰ্ব পাব বুলি আমি কাটি দিলোঁ এইখিনি ভইচ আৰু এতিয়া আপোনালোকে চাই যাওক আমাৰ চণ্ডীগড়ৰ ব্লগ কণ্টিনিউ কৰক আমি অলপ পিছতে নিৰু য'ত থাকে তাতে আমি যাই পাম আৰু নিৰুক উঠাম আমি তাৰ পৰা য'তে থাকে তাৰ পৰা আৰু নিৰুক লৈ পেলাই আমি চণ্ডীগড়ৰ বিভিন্ন জেগা আমি এক্সপ্ল'ৰ কৰিম ফাইনেলি আমি এলান্টেমল আহি পাইছোঁ আৰু মোৰ ফ্ৰেণ্ড নিৰু আৰু আমি যে কৈ আছিলো তেতিয়াৰ পৰা নিৰুবা বুলি এইজনী আমাৰ বৰ মৰম লগা নিৰুবা আৰু এয়া কুনাল আৰু এয়া কুনালৰ ৱাইফ ভাবিজি চবে আইচক্ৰীম খাই আছোঁ আমি গৰম বহুত সেইকাৰণে আইচক্ৰীম খাই আছোঁ বলক এতিয়া আমি এলান্টেমল পাইছোঁ আৰু এলান্টেমলত আপোনাৰ বিভাগত দেখাই আছোঁ চবতকৈ বেছি ডাঙৰ বুলি ক'লেও ভুল নহয় আৰু এলান্টেমল তাতে আপোনাৰ মানুহবিলাক ঘূৰিব আহে আৰু ফুৰিব আহে শ্বপিং কৰিব আহে চবখিনি কৰিব পাৰে আপোনালোকে আৰু প্লেগ্ৰাউণ্ডো আছে ইয়াতে ভিতৰত প্লেগ্ৰাউণ্ড আছে বাচ্চাবিলাকৰ কাৰণে খেলিবলৈও আছে আৰু বহুত ধুনীয়া নেচাৰেল ভিতৰত গতিকে বলক আপোনালোকক দেখাই আমি এলান্টেমল আমি এতিয়া এলান্টেমলৰ ভিতৰত সোমাই আহিলোঁ আৰু এয়া আপোনালোকে দেখা পাইছে মাৰ্মিটছ ইয়াতে ইহঁতে মানে এটা সাগৰৰ থিম ৰাখিছে য'ত মাছ অক্টোপাছ গোটেই আপোনালোকে দেখা পাব আমি ওপৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাই যাওক ভিডিঅ'টো লৈ যায় কেতিয়াবা এনেকুৱা হ'ল আৰু এতিয়া মানে প্লেনিং এনেকুৱা আছে আৰু 4:15 জুৰাছিক ৱৰ্ল্ড মুভিখন আছে সেইখন চাম আৰু আমি গোটেইকেইটাই চবকেইটা যাই আছোঁ আৰু আমি চিনেমা হলত আৰু টিকট চিকট কাটিব লাগিব আৰু বেছি টাইম নাই আৰু 3:30 হৈ গ'ল আৰু কিমান টাইম আছে 45 মিনিট নাই কম আছে 30 মিনিটৰ ৰাউণ্ড আছে আৰু এয়া আপোনালোকে দেখা পাইছে ছেকেণ্ড ফ্ল'ৰৰ পৰা আপোনালোকক দেখাইছোঁ আমি এতিয়া আমি একচুৱেলি ওপৰত যাই আছোঁ PVR যাব লাগে আমাৰ মেইন টাৰ্গেট হৈছে আৰু PVRৰ পৰা আমি মুভিৰ টিকট কাটিম প্ৰথমতে মুভিৰ টিকট কাটি পেলাই আমি জুৰাছিক ৱৰ্ল্ড ৰিভাৰ্টখন চাম আপোনালোকে চালে নে কমেণ্ট বক্স কৰি জনাব টিকট চিকট কাটি ল'লোঁ অলপ খোৱাৰ টাইম এতিয়া গতিকে চাওঁ আমি কিবা খাওঁ ভোক লাগি আছিলে আমি আৰু এতিয়া খানা অৰ্ডাৰ কৰি ল'লোঁ কাৰণ টাইম আছিলে আমাৰ আৰু অলপ পিছতে আমাৰ টিভি শ্ব' ষ্টাৰ্ট হ'ব টিভি শ্ব' মানে মুভি ষ্টাৰ্ট হ'ব জুৰাছিক
ফাইনেলি আমি দেখিছে আমি খানা চানা অৰ্ডাৰ কৰি খানা আহি পালে আমাৰ টিকলি এতিয়া এয়া দি আছে আমাক চবকে ম'ম' আৰু হানি চিলি পটেটো বেছি আমি অৰ্ডাৰ কৰা নাছিলে এইখিনি আমি এতিয়া স্নেক্স টাইপত গ্ৰহণ কৰিম আৰু কাৰণ আমাৰ টাইম বহুত কম আছিলে হাতত 1 ঘণ্টাটো নাছিলে আধা ঘণ্টামান আছে আৰু এতিয়া টাইম হৈছে 4:30 পৰা আমাৰ আৰম্ভ গতিকে মানে জলদি খাব লাগে খাই পেলাই আৰু আমি যাব লাগে পিভিআৰত গতিকে চবে খোৱা একদম ষ্টাৰ্ট কৰি দিছো আৰু ম'ম'খিনি বহুত টেষ্টি আছিলে আমাৰ হাতত সঁচাকৈ বহুত কম টাইম আছিলে গতিকে খালো খাই পিনে আমি মুভি চোৱা ষ্টাৰ্ট কৰি দিলো বহুত ধুনীয়া মুভি আছিলে আপোনালোকক অলপ দেখাই আছো আমি চববিলাকে জুৰাছিক ৱৰ্ল্ড ৰিভাৰ চালো আৰু বহুত ধুনীয়া লাগিছে মানে চবে এক্সাইটেড হৈছিলে আৰু মানে এটা চিন এনেকুৱা আহিছিলে পুৰা একদম চফট খাই পেলাই উঠিছে আৰু চববিলাক গতিকে মুভি সঁচাকৈ বহুত বেছি ভাল আছিলে মুভিখন চাব আপোনালোকেও ভাল হয় চিকেন KFC বহুত দিন খাব পৰা নাই আৰু এতিয়া আজি অৰ্ডাৰ কৰিছোঁ পুৰা ভৰপূৰ কল্ড ড্ৰিংক দুটা আৰু চিকেন নে কি কিমান দিনৰ পিছত মইতো সেই সোমবাৰ পালি আছিলোঁ ন और कैसा लगा मूवी देख के आप लोगों को बहुत बढ़िया भाभी जी कैसा लगा मुझे लगा नहीं था कि अच्छी होगी मूवी हाँ कुणाल कैसा लगा बढ़िया सर और थे पैसा वसूल है हाँ जी ठीक है बहुत बढ़िया सर बहुत बढ़िया सर কেনেকুৱা লাগিছে আহি পিনে দোস্ত के साथ घूरे ইয়াতে মানে এলান্টেমনখনত তেনেকুৱা লাগে আপুনি কিমান ঘূৰে একো মানে ইচ্ছা নপলায় অলপো ইচ্ছা নপলায় আপোনালোকৰ যিমান বেছি ফটোগ্ৰাফি কৰিব ইচ্ছা আছে যিমান বেছি ভিডিঅ'গ্ৰাফি কৰিব ইচ্ছা আছে পুৰা মন পুৰাই কৰিব পাৰে আপোনালোকে আৰু বহুত বেছি ধুনীয়া হয় ৰাতি আৰু বেছি ধুনীয়া লাগে গতিকে আপোনালোকে দেখা পাই আছে আমি এতিয়া এলান্টেমনৰ পৰা বাহিৰত ওলালো আৰু এতিয়া সেক্টৰ 22ত যাই আছো য'ত শ্বপিং কৰিব পাৰি অলপ আৰু আপোনালোকক শ্বপিঙৰ লোকেল এক্সপ্ল'ৰ কৰি দেখাম বস্তুবিলাক আমাৰ ফেঞ্চি বজাৰৰ নিচিনা অসমৰ গতিকে বলক আমি এতিয়া আগবাঢ়ো শ্বপিঙৰ পিনে আহি গৈছে এতিয়া আমি সেক্টৰ 22ৰ মাৰ্কেটত আৰু এতিয়া অলপ শ্বপিং হ'ব আমাৰ ইহঁতৰ তাৰপিছত আমি আৰু যাম আৰু অলপ পিছত ৰুম বিচাৰি হোটেল ৰুম বিচাৰিব লাগিব তাতে ষ্টে কৰিব লাগিব হোটেলত তাৰপিছত আমি কালি আৰু পুৰা ধামাকা কৰিম দাদা হয় নহয় হয় চণ্ডীগড়ৰ শাস্ত্ৰী মাৰ্কেট সেক্টৰ 22ত আছে আৰু ইয়াতে আপোনালোকে যদি চেষ্টাত লাগে ফেঞ্চি বজাৰ নিচিনা তেতিয়াহ'লে এনেকৈ ইয়াতে আহি পেলাই আপোনালোকে শ্বপিংবিলাক কৰিব পাৰিব ধুনীয়া ধুনীয়া প্ৰাইজত পাই যাব বহুত কম প্ৰাইচ কিন্তু আপোনালোকে বাৰ্গেনিং কৰিব লাগিব ইয়াতে আহিলে সেইটো মনত ৰাখিব আপোনালোকে আজিৰ ব্লগটো ইয়াতে আমি সামৰিছোঁ আৰু বেছি দীঘল নকৰোঁ নেক্সট পাৰ্টত আপোনালোকে বহুত কিবা দেখা পাব চণ্ডীগড়ৰ ডে 2ত দেখা পাব আপোনালোকে গতিকে ডে 2 চাই যাব আপোনালোকে আৰু আজিলৈ আমি বিদায় মাগিছোঁ গতিকে আমাৰ ভিডিঅ'বিলাক যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ আমাৰ ভিডিঅ'বিলাক লাইক কৰি যাব চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব আজিলৈ ধন্যবাদ জয় আসম